এয়া বন্ধুসকল মই মাজুলী কমলাবাৰী ঘাটত উপস্থিত আছোঁ। এয়া এখন জাহাজত উঠিছোঁ। এয়া ব্ৰহ্মপুত্ৰৰ দৃশ্য চাব। অন্য এখন জাহাজ ঘাটৰ ফালে আহি আছে, এইখন চাব। বিভিন্ন যাত্ৰীয়ে ফটো উঠি আছে। এয়া ব্ৰহ্মপুত্ৰৰ দৃশ্য চাওক। এয়া 108 ফেৰী সেৱা। এয়া চাওক ব্ৰহ্মপুত্ৰ চাপৰি অঞ্চল, জাহাজবোৰ ইয়াত ৰখাই থোৱা আছে। আমি এতিয়া কমলাবাৰী ঘাটৰ পৰা চামগুৰি সত্ৰ অভিমুখে বাছেৰে যাত্ৰা আৰম্ভ কৰিছোঁ। পথাৰবিলাক চাওক, মাজুলীৰ পথাৰ, ডাঙৰ পথাৰ। ঘৰ মাজুলীত বেছিভাগ চাংঘৰ দেখিছোঁ। নিশ্চয় বানপানী উঠে কাৰণেই ইয়াত মানুহে চাংঘৰ বেছিকৈ বনায়। এয়া আমি চামগুৰি সত্ৰত উপস্থিত হৈছোঁহি। এতিয়া আমি ভিতৰৰ ফালে যাম। তাকেতো ক'ব লাগিব। কি কি দি বনাই? গোবৰ আৰু কোমল মাটি, কম পৰিমাণে। এইটো আপুনি গণেশ বনাইছে নেকি? গণেশ হয়। আপুনি কি বনাইছে? এইটো গুৰুণ্ড। কি কয়? গুৰুণ্ড। অঁ, গৰুৰ পক্ষী নেকি? অঁ, গৰুৰ পক্ষী। ভিতৰত প্ৰৱেশ কৰোঁ আহকচোন। কি হনুমান হে? এটা বচন মাতি দিয়ক। আপোনালোকে ভিডিঅ'টোৰ তলত লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো টিপি দিব। তেতিয়াহ'লে নতুন নতুন ভিডিঅ'সমূহ পাই থাকিব। ধন্যবাদ ভিডিঅ'টো চোৱাৰ কাৰণে।